ৰাজ্য তথা কাৰ্বি আংলঙৰ বাবে সুখবৰ মালয়েছিয়া পেনাঙত অনুষ্ঠিত এছিয়ান পেচিফিক মাষ্টাৰ গেমছত ৫০০০ মিটাৰ দৌৰত তৃতীয় স্থান কাৰ্বি আংলঙৰ পখিলা ইংটিপি ডিমা হাছাও যাত্ৰীবাহী আগৰতৰা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ লাইনছোত নিউ হাফলং আৰু জাতিংগাৰ লুমপুৰ ষ্টেচনৰ মাজত মহ এটাক খুন্দিওৱাত সংঘটিত হয় এই ঘটনা নিৰাপদ সকলো যাত্ৰী লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰসূতিৰ দুৰ্ভোগ বিজুলী বাতিৰ পৰিৱৰ্তে মম জ্বলাই চিকিৎসা প্ৰদান ৰোগীক আনকি বিকল চিকিৎসালয়খনৰ জেনেৰেটৰো নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে দেশ তথা ৰাজ্যৰ বাবে সুখবৰ অসমৰ কাৰ্বি আংলং জিয়ৰী পখিলা ইংটিপিয়ে মালয়েছিয়াৰ পেনাঙত অনুষ্ঠিত এছিয়ান পেচিফিক মাষ্টাৰ গেমছত ৫০০০ মিটাৰ দৌৰত ভাগ লৈ তৃতীয় স্থান দখলেৰে সুনাম কঢ়িয়াই আনিছে মালয়েছিয়া পেনাঙত আজিৰ পৰা অনুষ্ঠিত হৈছে এছিয়ান পেচিফিক মাষ্টাৰ গেমছ সৰ্বমুঠ ৩৩খন দেশে অংশগ্ৰহণ কৰা এথলেটিক্সৰ সৈতে প্ৰতিযোগিতাত নামি ৫০০০ মিটাৰ দৌৰত তৃতীয় স্থান পাবলৈ সক্ষম হয় কাৰ্বি আংলঙৰ জিয়ৰী পখিলা ইংটিপিয়ে ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া মাষ্টাৰ গেমছৰ আজি আছিল আৰম্ভণি দিন আৰু আৰম্ভণি দিনটোতে ভাৰতীয় এথলেটিক্স দলৰ হৈ ৫০০০ মিটাৰ দৌৰত ভাগ লোৱা অসম তথা কাৰ্বি আংলঙৰ কন্যা পখিলাই এই সন্মান আজৰিবলৈ সক্ষম হয় পখিলাৰ এই বিজয়ত গৌৰৱান্বিত কাৰ্বি আংলংবাসী ডিমা হাছাও দুৰ্ঘটনা যাত্ৰীবাহী আগৰতলা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ লাইনছোত নিউ হাফলং আৰু জাতিংগাৰ লুমপুৰ ষ্টেচনৰ মাজৰ ছোৱাত এটা মহক ৰেলখনে খুন্দিয়াই দিয়াৰ ফলত ইঞ্জিনটোৰ সমীপৰ এটা বগী লাইনছোত হয় অৱশ্যে হানি বিঘিনি হোৱা নাই ট্ৰেইনখনৰ আটাইবোৰ যাত্ৰীৰ নিউ হাফলং আৰু জাতিংগাৰ লুমপুৰ ষ্টেচনৰ মাজত ৰেলৱে পথেৰে পাৰ হ'ব খোজা এটা মহক খুন্দিয়াই দিলে আগৰতৰা শিয়ালদহ কাঞ্চনজংঘা যাত্ৰীবাহী ৰেলখনৰ খুন্দাত থিতাতে নিহত হয় মহটো ঘটনাৰ তৎমুহূৰ্ততেই ট্ৰেইনখনৰ সমীপৰ এটা বগী ৰেলৱে পট্টিৰ পৰা অকণমান তললৈ নামি যায় এই ঘটনাৰ পিছত যাত্ৰীসকলৰ মাজত আশংকা আৰু অনিশ্চয়তাত উত্তেজনা সৃষ্টি হৈ খন্তেক খোৱা দোৱা লাগে অৱশ্যে পৰিস্থিতি পিছলৈ নিয়ন্ত্ৰণত আহে ইপিনে দুৰ্ঘটনাটোৰ বাবে লামডিং শিলচৰ ট্ৰেইনখন পলমকৈ চলে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ কৈনো থাকে মানে উৰকে নপৰে ৰাজ্য চিকিৎসা খণ্ড চলি থকা চৰম অৰাজকতাৰ কথা কেতিয়াবা যদি এম্বুলেন্সৰ অভাৱত ৰোগীক ঠেলাত উঠাই চিকিৎসালয়লৈ নিছে কেতিয়াবা আকৌ বিদ্যুতৰ অভাৱত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে প্ৰসূতি মাতৃ বুধবাৰে লংকা প্ৰাথমিক চিকিৎসা সেৱা কেন্দ্ৰত দেখা গ'ল অনুৰূপ দৃশ্য নিশা চিকিৎসালয়খনত প্ৰায় ২-৩ ঘণ্টা বিদ্যুৎ নথকাত চিকিৎসাৰ পৰা বঞ্চিত হৈ পৰে ৰোগী হয় কিমান আৰু কম ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ তৎসৈব অৱস্থাৰ কথা কৈ থাকিলেও যেন উৰুফে নপৰা হৈছে স্বাস্থ্যৰ ভিতৰ ভাগত চলি থকা চৰম অৰাজকতাৰ কথা এইখন অসমত কেতিয়াবা যদি এম্বুলেন্সৰ অভাৱত ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হৈছে ঠেলাত ঠেলি আন কেতিয়াবা আকৌ নিশা বিদ্যুতৰ অসুবিধাত মমবাতি জ্বলাই চিকিৎসা প্ৰদান কৰিবলগীয়া হয় ৰোগীক মুঠৰ ওপৰ এবুৰি সমস্যাই যেন আৱৰি ধৰিছে স্বাস্থ্য বিভাগটো প্ৰথমে মন কৰক এই দৃশ্যলৈ এই দৃশ্য লংকা প্ৰাথমিক চিকিৎসালয় বুধবাৰে নিশা এই দৃশ্য দেখা গ'ল লংকা একমাত্ৰ চিকিৎসালয়খনত বিদ্যুৎ নাই গতিকে এইদৰে মমবাতি জ্বলাই চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে চিকিৎসকে বুধবাৰে সন্ধিয়া ভাগত চিকিৎসালয়খনত বিদ্যুৎ নথকাৰ ফলত চিকিৎসা লাভৰ পৰা প্ৰায় ২-৩ ঘণ্টা বঞ্চিত হ'বলগীয়া হয় প্ৰসূতি মাতৃ আপোনাৰ নাম সীতাবালা দাস কি হৈছিলে এই ডেলিভাৰীটো আনিলোঁ কাৰেণ্ট ডেলিভাৰীটো হ'ল কিমান সময় হ'ল কাৰেণ্ট নাই ৩ ঘণ্টামান হ'ল কাৰেণ্ট নাই আপোনালোকে জনাইছিলে ডক্টৰক হয় জনাইছোঁ কি ক'লে ডক্টৰে কাৰেণ্টটো নাই
কৈ আছে আপোনাৰ নাম সীতাকলা আপোনাৰ কি ডেলিভাৰী পেচেণ্ট আছে হস্পিটেলত লৈ আহিছে বৰ্তমান কাৰেণ্টৰ কাৰণে ডেলিভাৰী হ'ব পৰা নাই কাৰেণ্ট কেতিয়াৰ পৰা নাই কাৰেণ্টটো কি জানি মানে 2-3 ঘণ্টা হৈ গ'ল 3 ঘণ্টাৰ পৰা কাৰেণ্ট নাই এইকাৰণে আপোনাৰ ডেলিভাৰী হ'ব পৰা নাই 3 ঘণ্টাৰ কাৰণে কাৰেণ্ট নাই কাৰণে ডেলিভাৰী হ'ব নাই ইফালে বিদ্যুতৰ অভাৱত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত নানান সমস্যাৰ সন্মুখীন হোৱাৰ লগতে কি ক'লে শুনক তেওঁৰ মুখেৰে স্যাৰ হস্পিটেলত কাৰেণ্ট নাই কিমান সময়ৰ পৰা হৈ গ'ল আপোনাৰ প্ৰায় 1 ঘণ্টামান হৈ যাব জেনেৰেটৰটো আছে অলপ পিছে বন্ধ হৈ যায় মানে আৰু লাইনটো অহা নাই সেইকাৰণে আমি এতিয়া আমাৰ ইনচাৰ্জ ছাৰক ফোন কৰিছিলোঁ ছাৰ আহিছিল মানে আহি তাৰপিছত ফোন কৰিলে কিবা মেকানিকক তেতিয়ালৈ আহি পোৱা নাই এনেকৈ চলি আছে নেকি এনেকুৱা চলা নাই জেনেৰেটৰ ঠিকে আছে মাহত কেইদিন জেনেৰেটৰ বেয়া হয় ছাৰ নাই মইতো থকাত আজি ফাৰ্ষ্ট টাইম ডেলিভাৰী পেচেণ্ট আছে ডেলিভাৰী এটা আছে এতিয়া কেনেকৈ কৰিব আপোনালোকে সেইটো মানে এতিয়া কেণ্ডেল আনা আছে কেণ্ডেলতো পচিবল নহয় মেকানিকক মাতা হৈছে তেতিয়ালৈ আহি পোৱা নাই এখন লংকা হস্পিটেল হয় আপুনি ডক্টৰ হয় দুৰ্ভাগ্য বিষয় এই যে লংকা প্ৰাথমিক চিকিৎসালয়খনৰ জেনেৰেটৰ বিকল হৈ পৰাত এইদৰে চৰম অৰাজকতাৰ সৃষ্টি হয় চিকিৎসালয়খনত বৃহত্তৰ লংকা চহৰখনৰ মাজমজিয়াত থকা লংকা প্ৰাথমিক চিকিৎসালয়খনত এইদৰে চলিছে চিকিৎসা সেৱা মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় আপোনাৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ এনেবোৰ স্বাস্থ্যসেৱা কেন্দ্ৰত আপোনাৰ সুদৃষ্টি পৰিবনে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট লংকা জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মিজেল আৰু ৰুবেলা প্ৰতিষেধকৰ সন্দৰ্ভত সজাগতা সভা হামৰেনস্থিত ডিভাইন স্পাৰ্ক ইংলিছ একাডেমীত পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও বিদ্যালয়কে ধৰি হামৰেন এলেকাৰ বিদ্যালয়সমূহত স্বাস্থ্যকৰ্মীৰ দ্বাৰা মিজেল আৰু ৰুবেলা প্ৰতিষেধক দিয়া কাম চলি আছে যদিও একাংশ অভিভাৱক তথা পিতৃ মাতৃসকলে প্ৰতিষেধক বিধৰ প্ৰতি আশংকা প্ৰকাশ কৰি প্ৰতিষেধক লোৱাৰ পৰা বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে প্ৰতিষেধক বিধ ল'ৰা ছোৱালী তথা ছাত্ৰ ছাত্ৰীক একো অপকাৰ নকৰে বৰং ভৱিষ্যত সুস্বাস্থ্য অটুট ৰখাৰ স্বাৰ্থত এই প্ৰতিষেধক বিধ শিশুসকলৰ মাজত দিয়া হৈছে বুলি ইতিমধ্যে বিভাগীয় তৰফৰ পৰা বিভিন্ন উপায়েৰে প্ৰচাৰৰ ব্যৱস্থা ল'লেও সম্পূৰ্ণ অৰ্থত সফল হোৱা নাই যাৰ ফলত এই প্ৰতিষেধক দিবলৈ অহা খবৰ থাকিলে সিদিনা বহু সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে বিদ্যালয়ত Secular proxy who delivery that also get joy but telang la se pipe pen city nangi hospital la ke thege thelo hadi cheklu yonni ba pipe pen feeding la pipe pen feeding la an ke duwai hai hui te pilang সেয়েহে শুক্ৰবাৰে হামৰেনৰ ডিভাইন স্পাৰ্ক ইংলিছ একাডেমীত চিকিৎসক তথা স্বাস্থ্যকৰ্মী উদ্যোগত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তথা পিতৃ মাতৃসকলৰ মাজত অনুষ্ঠিত কৰে সজাগতা সভা সজাগতা সভাত সফল ব্যক্তি হিচাপে অংশ লোৱা ডক্টৰ ক্লিমেণ্ট টেৰনে ভাষণত কয় যে প্ৰতিষেধকটো লোৱা বা নোলোৱা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ কথা কিন্তু ইয়াৰ পূৰ্বে মিছেল আৰু ৰুবেলানো কি বিষয়বস্তু ভালদৰে জনা উচিত আৰু এয়া ল'ৰা ছোৱালীৰ ভৱিষ্যত স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত কিমান উপকাৰী আৰু লোৱাটো যে কিমান জৰুৰী তাক ৰাইজৰ আগত বহলাই ব্যক্ত কৰে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam.
For more details, please contact 97748 73915, 7896 169021 or 9957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Kanj Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বিগত প্ৰায় ৩টা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই লুম্বাজং উন্নয়ন খণ্ড অধীনৰ লাংকাইলৰ ৭টা দৰিদ্ৰ পৰিয়ালৰ ঘৰ দৰিদ্ৰ পৰিয়াল কেইটিক এই আঁচনি যোগে এখন মজবুত ঘৰ দিয়াৰ সপোন দেখুৱাই আধাতে নিৰ্মাণৰ কাম পেলাই দিছে আৰু এই ৭টা দুখীয়া পৰিয়ালৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ দেখুৱাই লুম্বাজং উন্নয়ন খণ্ডৰ কৰ্মচাৰী বিষয়াৰ লগতে ঠিকাদাৰৰ মিলিভগত সমুদায় ধন উদাৰস্ত কৰি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় গাঁওবাসীয়ে এনে কোট ঘটিছে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া লাংকাইলু গাঁও দৃশ্য দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে ইন্দিৰা আৱাস যোজনা অধীনত ঘৰ নিৰ্মাণৰ নামত মাত্ৰ 2% কাম আৰম্ভ কৰি এইদৰে পেলাই থৈছে ভালকৈ চাওক ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভণিৰ নামত মাত্ৰ ৰড কেইডাল থিয় কৰাই ৰাখিছে আনফালে ঘৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বাৰিষাৰ ভীষণ ৰদ বৰষুণৰ পৰা ৰক্ষা পাই নিশ্চিন্ত মনেৰে বিশেষকৈ বাৰিষা কালছোৱাত আনন্দৰে লৰা ছোৱালীৰ সৈতে নতুন ঘৰত কটাম বুলি দুখীয়া গয়াই কিমানেই সপোন দেখিলে আৰু সেই সপোন দেখুৱালে লুম্বাজং উন্নয়ন খণ্ডই কিন্তু আজি 3 বছৰে এইদৰে দুখীয়া গয়াৰ সপোন মাথোন এটা সপোন হৈয়ে ৰল দুখীয়া হিতাধিকাৰীৰ হেপাহৰ সপোনৰ সৈতে হেতালি খেলিলে বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে আৰু মাত্ৰ নতুন ঘৰৰ সপোন দেখিয়ে দিন অতিবাহিত কৰা দুখীয়া হিতাধিকাৰীসকল হৈছে নকুল গৌৰ জন সুৰিন মন্টু দাস মনাতাতি কুল বাহাদুৰ ছেত্ৰী পিয়ুষ কুজুৰ আৰু তিনটাছ উৰাং
এই 7টা পৰিয়ালৰ নামত আবণ্টিত ঘৰ কিয় অৰ্ধ সমাপ্তি হৈ ৰৈ আছে অথবা স্থানীয় একাংশ গয়া ৰাইজৰ অভিযোগ মতে সমুদায় টকা বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে উদৰস্ত কৰি পেলালে নেকি গাঁৱৰ নামটো হ'ল লাংখাইলু লাংখাইলু ধনশ্ৰী আচ্ছা বাৰু আৰু এখন ঘৰটো ইমান দিন হ'ল কমপ্লিট হোৱা নাই আধাৰুৱা আপোনালোকে নিজে বনাই লৈছে না বা বেলেগে বনাই দিছে আমি নিজেতো বনোৱা নাই এইটো গভৰ্ণমেণ্ট পৰা পোৱা ঘৰ হয় হয় এতিয়ালৈকেতো কমপ্লিট হোৱা নাই হয় হয় এজেনে বনাই দিছে নেকি হয় এজেনে বনাই দিছে টকাটো আপোনালোকে ওলাই পেলাই এজেনক দিছে কিমান ওলাই দিছে প্ৰথমত 18,000 আৰু সেকেন্ড টাইমতে 45,000 টোটেল 63,000 দিয়া হৈছে দিয়াৰ পিছত মানে এই ঘৰখন মানে টিন আছিনা একোবিলাক লগাই দিয়া নাই নাই এনেকুৱাই আছে কিমান বছৰ হ'ল এনেকুৱা থাকাটো কিমান দিন 2 বছৰ হ'ল কোন বছৰৰ এইটো 2015 আৰু 16 ঠিক আছে তেনেহলে আপুনি এতিয়া কি ক'ব বিচাৰি আছে মানে এখন ঘৰটো তেনেকা থাকিব না কেনেকুৱা এখন ঘৰটো যেনেকা এজেন্টে দায়িত্ব লৈছে তেনেকুৱা এইটো ঘৰটো কমপ্লিট কৰি দিব লাগে হয় আৰু ইমান টকা তো খৰচ কৰিছে এতিয়া আৰু অলপ টকাটো খৰচ কৰি পেলাই এজেন্টে বনাই দিলে ভাল হ'ব নোৱাৰে আমাৰ পলাতো টকাটো যিমান আহিছিলে ঘৰৰ সিহঁতি সব লৈ গ'ল লৈ পেলাই সিহঁতি ক'লে যে আমাৰ ঘৰটো আমি আহিছো আমালোকে বনাই দিম ফটাফট পইচাটো ওলাই দে তো আমালোকে পইচাটো ওলাই পেলাই সিহঁতে হাতে দিছে দিয়াৰ পিছতে এনেকা পোষ্ট বি এনেকা বনাই দিছে আৰু ঘৰটো বি এনেকাই আধৰুৱা কৰি পেলাই ৰাখি দিছে এতিয়া আমি তো ক'ব নোৱাৰে কি কাৰণে এনেকা কৰিছে কি বিষয় এইটো আমি ক'ব নোৱাৰে টকাটো কিমান লৈছিলে টকাটো একবাৰ 45,000 ওলাই দিছে পিছতে মই আৰু 18,000 নিজে সিহঁতি দিছিলে এইটোও ওলাই পেলাই দিছে কিমান বছৰ হ'ল এই ঘৰখন ইনকমপ্লিট ধৰক 2 বছৰ ঘনাই গ'ল আপোনালোকে আগত কমপ্লেইন দিয়া নাই নেকি নাই কাৰ ওচৰত কমপ্লেইন দিম আমালোকে তো সিহঁতি সুধিলে কয় আমি বনাই দিম কৈ পেলাই ইমান দিন ৰাখি দিছে এতিয়া আপুনি কি ক'ব বিচাৰি আছে এতিয়া আমি চৰকাৰ ওচৰতে বিচাৰি আছো যে মানে আমাৰ ঘৰটো যেনেকা আহিছে এনেকা বনাই দিলে আমালোকে সন্তুষ্ট হ'ম এনেকা আধৰুৱা কৰি পেলাই ৰাখি কথাটো স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাই গম পায়নে ইয়াৰ আগতে একো গম নাপালেও বিষয়টো এনেদৰে ঘটনাটো সংবাদ মাধ্যমৰ আগত ফাদিল হৈ যোৱাৰ পিছত পদক্ষেপ গ্ৰহণ কৰিবনে পৰিষদীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই ধনশ্ৰীৰ পৰা বিশেষ প্ৰতিবেদক ধনশ্ৰী পৃথিৱীত এনেকুৱাও কৰবাত থাকে নেকি যে জীৱনত কোনোদিনেই চোলা পিন্ধা নাই ঠাণ্ডা বা গৰমকালি কোনোদিনেই পিন্ধা নাই চোলা যাৰ ওচৰত বিশ্বৰ নামী দামী আৰু শেহতীয়া ফেশ্বনৰ কাপোৰ তথা চোলাৰ কোনো মূল্য নাই কিন্তু কামৰ মূল্যক তেওঁ কৰে বৰ সন্মান নিজৰ কৰ্মত অতিশয় আত্মবিশ্বাসী বৃত্তিত এগৰাকী ব্যৱসায়ী তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তেওঁৰ তিনিওটা সন্তান বৰ্তমান উচ্চ শিক্ষাৰে শিক্ষিত ক'বই লাগিব আজিৰ তাৰিখত তেওঁ এগৰাকী সফল পিতৃ চাও আহক আমাৰ কাট নিউজৰ ডংকামুকাম সংবাদদাতাৰ এই বিশেষ ৰিপৰ্ট হয় জীৱনত কোনোদিনে চোলা পিন্ধা নাই তেওঁ সময় অনুযায়ী হোৱাৰ ঋতু পৰিৱৰ্তনে যাক কোনোদিনে আহুকাল কৰা নাই যাৰ বা তেওঁৰ বাবে একেই অনুভৱ যাক বিশ্ব নামী দামী ভিন্ন ফেশ্বন ডিজাইনাৰৰ শেহতীয়া ফেশ্বনৰ চোলাই যাক কোনোদিনে আকৰ্ষণ কৰা নাই গাঁও নগৰ চহৰ সকলোতে নিজস্ব এই শৈলী নতুবা ষ্টাইলেৰে দপদপাই ঘূৰি ফুৰিব পাৰে বৃত্তিত তেওঁ আকৌ এগৰাকী সফল ব্যৱসায়ী নিজৰ কৰ্মৰ প্ৰতি একান্ত আত্মবিশ্বাস থকা লোকজনৰ আছে তিনিটাকৈ উচ্চ শিক্ষিত সন্তান এক কন্যা আৰু 2 পুত্ৰ সন্তানৰ সফল পিতৃ তেওঁ কন্যা চাংমিৰ অধ্যয়ন কৰি আছে কলা বিভাগৰ ষষ্ঠ ষান্মাসিকত আৰু পুত্ৰ মংগল সিং বাণিজ্য শাখাত অধ্যয়নৰত আন এজন পুত্ৰ বৰ্তমান অধ্যয়নৰত হোজাই মহাবিদ্যালয়ত এগৰাকী সুগৃহিণীৰ সফল স্বামী তেওঁ নাম তেওঁৰ জয়সিং বে Pini kam sikro son di forum su pigi dam thong hojai ke dam thong nogang ke dam son nang di join man join kelo wa kusino thanks dam so teng lo kape ka thek che dal kan ta ya
Ngaji pen api suasu mate reng dong reng ni si ekdom dolo la pen angko ni tumarong si langhan pamonte rang rong long bang si alang tumbang ke nang dudun pen alang tumbang e birong pula ni tum langhan pamonte rang rong terang rong long si nang dudun kok lo alang limen bang ke mane pupi de lo si tami alang li bang begamura laan cholo langhan pamonte rang rong mi terang gaum rong mi terang arong along sinang dudun pensi alang bangke rong chu seseng pen alang bangke biarong si seseng den পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম লক্ষণ বে গাঁৱৰ নিবাসী তথা 54 বৰ্ষীয়ান জয়সিং বে স্বভাৱতে বৰ কৰ্মযোগী নিজৰ সন্তানসকলৰ পঢ়াৰ ক্ষেত্ৰত কোনোদিনে আনৰ ওচৰত হাত পাতিবলগীয়া হোৱা নাই পাহাৰীয়া জিলাখনৰ লাংহিন নগৰ স্থিত লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শুকুৰবাৰে পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হয় নৱাগত আদৰণি সভা লাংহিনৰ বিভিন্ন বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণৰ বাবে লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ প্ৰথম বাৰ্ষিকত প্ৰৱেশ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰে এই নৱাগত আদৰণি সভা ছাত্ৰ একতা সভাৰ হৈ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱা হয় সেই উদ্দেশ্যৰে পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু ইয়াৰ সমান্তৰালভাৱে নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ নাম পৰিচয় প্ৰদান অনুষ্ঠান চলি গৈ থাকে ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ছাত্ৰ একতা সভাৰ বিষয়া এন্টনি বসুমতাৰীৰ সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দালসিং বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে সুন্দৰ আৰু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক পুনিৰাম বাগলাৰীয়ে আনহাতে সভাত অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰত্নেশ্বৰ নাৰ্জাৰী উপাধ্যক্ষ ৰমেন্দ্ৰ ব্ৰহ্ম প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে লাংহিনৰ পৰা বীৰেন গোৱালা কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ